কি বুলি ক'ব লাগিব এই পোক পৰুৱা মানে হেৰি হ'বৰ কাৰণে। নমস্কাৰ জনাইছোঁ, মোৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি কাতি বিহু বুলি আমি মানে অকণমান কিবা এটা কৰোঁ বুলি আহিছোঁ, মানে পথাৰত ৰাইজে চাকি তাকি দিবৰ কাৰণে আহিছে। তাৰপিছত আমি অকণমান দিনে চাওঁ বুলি আহিলোঁ আৰু দেই। হয় নেকি? পৰম্পৰাগতভাৱে মানে আমাৰ যিটো মানে কাতি বিহুৰ কাৰণে পথাৰত চাকি দিয়াৰ পৰম্পৰা এটা আছে। মানে সেইটো মানে যেতিয়া কঙাল হৈ গৈছিলে, মানে কঙাল হৈ যায় যে, কঙালী মানে কঙাল আৰু ধানবোৰ নাইকিয়া হয়, নতুন ধান চপাবৰ কাৰণে সকলোৱে ৰেডি হয় যে, সেইকাৰণে কাতি বিহুটো কঙালী বিহু বুলি কয়। আৰু বহুতে মানে এইটো কাৰণে দিয়ে যে বৈজ্ঞানিক ভিত্তি কিছুমান হেৰি তত্ত্ব আছে। মানে খেতিয়কে যে একদম ইমান কেঁচা ঘাম মাটিত পেলাই খেতি কৰে, খেতি কৰাৰ পিছত যে পোক পৰুৱাবিলাকে নষ্ট কৰি দিয়ে খেতিবোৰ। এতিয়া ধুনীয়াকৈ ফুলিছে ধানবোৰ, ফুলবিলাক যেতিয়া পোক পৰুৱাবোৰে খাই দিয়ে তেতিয়া মানে ধানখিনি অকণমান বেয়া হৈ যায়। সেইখিনি ৰক্ষা কৰিবৰ কাৰণে কৃষকসকলে মানে বিশেষকৈ কৃষকসকলে ধুনীয়াকৈ পথাৰত চাকি এগছ দিয়ে। চাকি মানে পৰম্পৰাগতভাৱে একোৱা ডাঙৰ জুই জ্বলাইছিলে, তাৰপিছত জুই কোৱা মানে পৰম্পৰাটো ৰক্ষা কৰি মানে এতিয়া সৰুকৈ এগছ চাকি জ্বলায়। সেই পৰম্পৰাটো এতিয়াও ৰক্ষা কৰি আছে বহুতৰ মতে বিশ্বাস। আৰু বিজ্ঞান ভিত্তিক মানে চাবলৈ গ'লে হয় বাৰু, পোক পৰুৱাবিলাক অলপ মৰে, উপায় নাই, যিহেতুকে আমি খাই বৈ জীয়াই থাকিব লাগিব। সেইকাৰণে মানে তাৰপিছত সেইকাৰণে আমি ছোৱালীয়ে তাইকো অকণমান দেখুৱাওঁ বুলি আনিলোঁ। গাঁৱৰ ৰাইজে একদম ধুনীয়াকৈ সকলোৱে নিজৰ নিজৰ পথাৰত চাকি দিবলৈ আহিছে। আৰু কোৱা হৈছিলে যে ধুনীয়াকৈ ঘৰটো চাফ চিকুণ কৰি লখিমী আদৰাৰ কাৰণে যিটো প্ৰস্তুতি, মানে ভঁৰাল চাফা কৰি ইত্যাদি কৰি মানে গোটেইখিনি চাফা চিকুণ কৰি যেতিয়া ৰখা হৈছিলে, মানে তাৰপিছত যেতিয়া মানে চাকি জ্বলাই লৈ পেলাই ধুনীয়াকৈ থুৰীয়া তামোল দি বহুতো লোকে মানে সেৱা কৰা দেখা যায়। থুৰীয়া তামোল 3খন দি পেলাই সেৱা কৰে আৰু লখিমীক আদৰিবৰ কাৰণে হেৰি কৰে। পৰম্পৰাগতভাৱে কোৱা হৈছিলে যে যেতিয়া মানে হেৰি হৈছিলে, যেতিয়া আমি মানে চাকি দিবলৈ যেতিয়া মানুহবোৰ যায় মানে তাৰপিছত মানে বিশ্বাস মতে মানে এনেকৈ বুলি ভাবে, যদি গৃহস্থ নাহে মানে পথাৰলৈ, তেতিয়া লখিমী মানে ভাবে যে এইটো বস্তুটো মানে আছেনে নাই মানে গম নাপায় যে গৃহস্থ সেই বুলি মানে পৰম্পৰাগতভাৱে সেনেকৈ বিশ্বাস কৰে। আৰু সেইকাৰণে মানে মোৰ মানে বহুত ভাল লাগে পৰম্পৰাগত ৰীতি নীতিবিলাক, মোৰ সেইকাৰণে মানে খুব ভাল লাগে। সেইকাৰণে মোৰ নিজস্বভাৱেহে আহিছোঁ দেই। কোনোবাই পালন কৰিব পাৰে নকৰিব পাৰে, সেইটো নিজৰ কথা। বিশেষকৈ মই বহুত বেছি ভাল লাগে মানে এইবিলাক পৰম্পৰা। সেইকাৰণে মানে মই কেতিয়াও মিছ কৰিব নিবিচাৰোঁ। মই চাবৰ কাৰণে আহিছোঁ। গাঁৱৰ ৰাইজ গৈছে চাব, এয়া ৰাইজসকল গৈ আছে ধুনীয়াকৈ ধুতি পঞ্জাবী পিন্ধি আহিছে চাকি দিব। জাপ কৰা ধুন, জাপ কৰা, ব'লা, বোকা হ'লে একো নহয়, ব'লা। খোজ দিব লাগে জানা? শুন, তুমি ভৰিকেইটা বেছি জোৰ নিদিবা, লাহেকৈ এনেই ওপৰতে দি পেলাই পাৰ হৈ গুচি যাবা, গম পাইছা নাই? ব'লা। ছোৱালীকো লৈ আহিছোঁ দেই দেখুৱাবলৈ আজি। তাৰপিছত মানে আৰু তেওঁলোক আগবাঢ়ি গুচি গ'ল, মই অলপ লাহে লাহে গৈ আছোঁ। মই বহুত লোকে গাঁৱৰ যিসকলে পাইছে তেওঁলোককতো দেখুৱাৰ কোনো প্ৰশ্নই নুঠে। আৰু যিসকল চহৰমুখী হ'ল বিশেষ ব্যস্ততাৰ বাবে, কামৰ বাবে, তেওঁলোকে কিন্তু সঁচাকৈ আজিৰ দিনটো বহুত মিছ কৰিছে। আৰু আমিও আগত যেতিয়া নাছিলোঁ তেতিয়া আমিও বহুত বেছি মিছ কৰোঁ। আৰু সেইকাৰণে মানে এইটো নকওঁ আৰু মানে কঙালী মানে অৰ্থটো হ'ল সেইটোৱে, আমি লখিমী আদৰিবৰ কাৰণে হেৰি কৰা হয়। আৰু জনবিশ্বাস মতে কৈছিলে যে ভাদ আহিন এই 3টা মাহত মানে ভগৱান বিষ্ণু শুই থাকে বুলি কয়। ভগৱান কৃষ্ণ শয়ন কৰি থাকে। তাৰপিছত আহিন আৰু কাতিৰ যিটো সংক্ৰান্তি, সেই সংক্ৰান্তিৰ দিনা মানে ভগৱান সাৰ পায় বুলি কয়। তেতিয়া মানে সাৰ পায় বুলি কয় যে এইটো কাৰণে কৈছিলে, সাৰ পায় বুলি কোৱাৰ পিছত তেওঁলোকৰ মানে আজিৰ দিনটোৰ পৰাই শ্ৰৱণ কীৰ্তন কৰিবলৈ ধৰে। এইটো এটা সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে আমাৰ এইটো পৰম্পৰা চলিছিলে।
ধৰ্মীয় ৰীতি নীতি আদি কৰি মানে এইখিনি চলাই হৈছিলে। বিশেষ মই নাজানো বাৰু, যিসকলে জানে তেওঁলোকে মোক কমেণ্ট কৰি জনাবচোন দেই। মই বৰ বেছি নাজানো বাৰু, মোক আইতাহঁতে ককাহঁতে কোৱা কথাখিনিহে মই আপোনালোকৰ আগত উপস্থাপন কৰিছোঁ। কেনেকুৱা কি কথা সেইটো মই নাজানো বাৰু, ইমানখিনি ক'ব নোৱাৰোঁ। আৰু আইতা ককাহঁতক আগত সুধোঁ মানে এনেকৈ যে দিয়ে, আৰু মানে তুলসী তলত যে কিছুমানে চাকি দিয়ে, সেইটো এটা পৰম্পৰাগত পদ্ধতি আছে। আৰু তেওঁলোকে বহুতে মানে এইটো হৈছে ঔষধীয় গছ আছিলে, বৈজ্ঞানিক ভিত্তিত মানে এইটো ঔষধীয় গছ হিচাপে মানে সংৰক্ষণ কৰি ৰাখিবৰ কাৰণে এটা চেষ্টা কৰিছিলে। এইয়া আমাৰ বলু বমাই চাকি দিবলৈ আহিছে দেই। মই তাকে অকণমান আপোনালোকক দেখুৱাম, কি ধুনীয়াকৈ একদম সাজি কাচি আহিছে, একেবাৰে গামোচা চেলেং লৈ একদম সুন্দৰকৈ আহিছে। ওচৰলৈ গৈ লওঁ ব'লা, বলু ককা ওচৰলৈ ব'লা। ব'লা, পাৰিছানে নোৱাৰিছা যাব দেহা? কিয় ঠেক ঠেক লাগিছে ৰাস্তাটো? কিলি কিলি কৰিছে কিহে বননিখিনিয়ে? ভালেই কৈছে দিয়া, একো নহয়, ব'লা ব'লা। কিনো চাকি জ্বলাব দেই। এইয়া সুন্দৰকৈ লগাই লৈছে। বাপজনে ৰৈহে আছে গাঁতত। বহুতখিনি সহায় কৰে, সেইজোপাই আমাৰ পৰিৱেশটো বিনষ্ট হোৱাৰ পৰা বচাই ৰাখে আৰু খুব মানে পজিটিভ এনাৰ্জি দিয়ে। সেইকাৰণে তুলসী তলত চাকি দিয়ে বুলি কোৱা হয়। আৰু সেয়া ৰাইজে চাকি দি থৈ গৈছেহি। এয়া দেখিছেনে ইমান সুন্দৰকৈ কেনেকুৱা ধুনীয়াকৈ সজাইছে। আৰু বহুত লোকে এতিয়াও অমিতা চাকি দিয়ে। এইটো খালি কি কাৰণে দিয়ে ক'ব নোৱাৰোঁ। বহুতে মাটি চাকি দিয়ে, বহুতে অমিতা চাকিও দিয়ে। ইয়াৰো কিবা হয়তো পৰম্পৰা আছে। আপোনালোকে কোনোবা জানে যদি মোক কমেণ্ট কৰি জনাবচোন দেই। আৰু কিমান সুন্দৰকৈ সেৱা কৰিছে তেওঁলোকে, ইমান ধুনীয়াকৈ পৰম্পৰাগতভাৱে কিছুমান তেওঁলোকে শৃংখলাবদ্ধভাৱে কিছুমান কাম কৰি থাকে। হয়তো এইবিলাক বহুতে দেখিবলৈ পোৱা নাই। ভাগ্যৰ বলতহে এইবিলাক মানে কেতিয়াও মিছ কৰিব নোৱাৰোঁ। মানে মোৰ বিৰাট ভাল লাগে। বলো মামা, আপুনি যে চাকিখন জ্বলালে মানে পৰম্পৰাগতভাৱে কি কাৰণে চাকিখন দিলে কওকচোন অকণমান। চাকিখন মানে এই কি বুলি ক'ব লাগিব, এই পোক পৰুৱা মানে হেৰি হ'বৰ কাৰণে, নাশ হ'বৰ কাৰণে, এই নহ'লে গান্ধি আৰু কিবাকিবি নানা ৰকম ধৰণৰ পোক পৰুৱা পৰে নহয় ধানত, সেইটো কাৰণে এই বন্তি গছ দিয়া হয়। ঠিক আছে। ধানবোৰ দেখিছেনে কিমান ধুনীয়াকৈ ফুল ফুলিছে আৰু পাতবোৰ অলপ অলপ ৰঙচুৱা হৈছে। আৰু এইবাৰ অকণমান ৰাইজৰ অসুবিধা হৈছে। বনৰীয়া হাতীয়ে মানে বহুতৰে ধানবোৰ খাই শেষ কৰিলে, বহুতৰে খেতিবোৰ খাই শেষ কৰি দিলে। আৰু উপায় নাই, কি কৰিব, তেওঁলোকৰো খাদ্য বিচাৰি ধান যেতিয়া পকে হাতীও খাদ্য বিচাৰি তেতিয়াই আহে। আৰু ভাগ্য বলত কাৰোবাৰ ৰৈছে, কাৰোবাৰ বহুত সংখ্যকে এতিয়া খেতি কৰিবলৈ এৰিয়ে দিছেগৈ। এতিয়া আকৌ ঘৰত চাকি দিবগৈ, তেওঁলোকে ভঁৰালত চাকি দিব, ঘৰত চাকি দিবগৈ। এনেকুৱাকৈ তেওঁলোকৰ পৰম্পৰাবিলাক আগৰ পৰা চলি আছে আৰু বহুত সংখ্যকে এতিয়াও চলাই আছে আৰু বহুত সংখ্যকে চলাবলৈ এৰিও দিছে। আৰু আমি সেইকাৰণে মানে পৰম্পৰাটো খুব ভাল লাগে। মোৰ পৰম্পৰা ৰক্ষা কৰিব পাৰিছোঁ নে নোৱাৰিছোঁ নাজানো আমি, কিন্তু অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰোঁ। অসমীয়া কাতি বিহু কঙালী হ'লেও কিন্তু সদায় আমাৰ হিয়াৰ আমঠু হৈ থাকিব বিহু। সদায় অসমীয়া, প্ৰতিটো অসমীয়াই নিজৰ হিয়াত সদায় বিহুটো সদায় গোপনে অতি সুন্দৰকৈ সযতনে নিজৰ হৃদয়ত সকলোৱে ৰাখিছে, সকলোৱে মৰমেৰে ৰখাইছে। আৰু কাতি বিহুটিক যে ইমান উলহ মালহ নকৰে, এইটো ধৰ্মীয় ৰীতি নীতি পৰম্পৰা কিছুমান জড়িত হৈ আছে, সেইবোৰ আমি ইমানকৈ নাজানো। সৰুতে ককাহঁতৰ পৰা যি অলপ শিকিছিলোঁ, ককা আইতাহঁতৰ পৰা যি অলপ শিকিছিলোঁ। আৰু লাইনকৈ একদম যেতিয়া আমাৰ চাকি জ্বলায় আৰু বহুতে আকাশ বন্তিও জ্বলায়,
সেই হেতুকে মানে অকণমান ছোৱালীজনীক দেখুৱাবলৈ বিচাৰোঁ কেতিয়াবা পৰম্পৰাগতভাৱে কেতিয়াবা আমাৰ অসমীয়া কাতি বিহুটো কেনেকৈ পতা যায় বুলি কোৱাৰ লগে লগে তাইক সোধাৰ লগে লগে তাই প্ৰেক্টিকেলি কিছুমান যেতিয়া দেখিব তেতিয়া নিজেই উত্তৰ দিব পাৰিব। যিহেতুকে আমিও এইখিনি মানে উত্তৰ দিব নোৱাৰোঁ আৰু তাই নিজে যেতিয়া দেখা পাব তেতিয়া নিজে বুজিব আৰু বুজি পোৱাৰ পিছত তাই নিজে সেইখিনি সকলোখিনি উপলব্ধি কৰিব পাৰিব। সেইকাৰণে আৰু সকলোৱে ঘৰত এতিয়া চাকি দিবগৈ। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব। আৰু মই যিখিনি তথ্য দিছোঁ সেইখিনি হয়তো শুদ্ধ নহ'বও পাৰে, মই ককাহঁতৰ পৰা শুনাৰ কথাহে, সেইখিনি শুদ্ধ নহ'বও পাৰে। আপোনালোকে যদি কোনোবাই খুব ভালকৈ জানে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু বাৰু বাকী আগলৈ মোৰ ভিডিঅ'বোৰ চাই থাকিব। আৰু মই বহুত ব্যস্ত হৈ যোৱাৰ কাৰণে আজিকালি ভিডিঅ'বোৰ বনাবলৈ খুবেই কম সময় পোৱা হৈছে। সেইকাৰণে আপোনালোকক লগ পোৱাৰ খুব কম সময় হৈ গৈছে মোৰ, সেইকাৰণে সময় দিব পৰা নাই, তাৰ বাবে একেবাৰে দুখিত। আজিলৈ আহিছোঁ, নেক্সট এটাত ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই।